নমস্কাৰ, লিটল কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান কোভিডৰ এই জটিল পৰিস্থিতিৰ সময়ছোৱাত আমি আটাইয়ে স্বাস্থ্যৰ লগতে মনটোক ভাল কৰি ৰখাটো অতি জৰুৰী হৈ পৰিছে। গতিকে এই সময়খিনিত মই আপোনালোকক এয়াই কওঁ যে আপোনালোক সকলোৱে ইতিবাচক চিন্তাৰে নিজে ভাল লগা কিছুমান কাম কৰি সময়বিলাক ভাল ধৰণে অতিবাহিত কৰক। কাৰণ কোভিডৰ লগত যুঁজ দিবলৈ হ'লে আমি স্বাস্থ্যৰ লগতে মনটোকো সবল কৰি ৰখাটো অতি জৰুৰী হৈ পৰিছে। সেয়েহে মোৰ আজি এটা ৰেচিপি দিবৰ মন গ'ল। বজাৰৰ পৰা মোৱা মাছ আনিছিল। মাছকেইটা বেছ ধুনীয়া আৰু ফ্ৰেছ। তাকে পাতত দিব মন গ'ল। মইনো কেনেকৈ পাতত দিলোঁ তাকে চাওঁচোন আহক। মাছকেইটা বাছি ধুই ল'লোঁ। এটা বিলাহী দীঘল দীঘলকৈ কাটি ল'লোঁ। পিঁয়াজ এটা ডাঙৰ ল'লোঁ, জলকীয়া কেইটামান ল'লোঁ আৰু এচামুচ নিমখ ল'লোঁ। পাত এখিলা, বাৰীৰে কলপাত এখিলা আনি মই এনেকৈ কাটি ধুই ল'লোঁ আৰু মাজৰ টান অংশ এনেদৰে গুচাই ল'লোঁ। এনেদৰে বান্ধিবৰ কাৰণে মই ৰছীৰ নিচিনাকৈ উলিয়াই ল'লোঁ। এনেকৈ কেইবাডালো কাটি ল'লোঁ আৰু পাত কেইবাখিলাও ল'লোঁ যাতে বস্তুটো পুৰি নাযায়। জুইৰ ওপৰত পাতকেইখিলা এনেকৈ সেকি অকণমান লেৰেলাই ল'লোঁ। তেতিয়া বান্ধিবলৈ সহজ হৈ পৰে, ফাটি নাযায়। অলপ কোমলীয়া পাত হ'লে ভাল, বুঢ়া পাত ফাটি যায় এইবোৰটো কামত। এনেদৰে মই পাতকেইখিলা গেছৰ ওপৰতে সেকি ল'লোঁ। এনেদৰে সেকি ল'লে কোমল হৈ পৰে আৰু মেৰিয়াই দিলে ফাটি নপৰে। এতিয়া মই আগলি পাতখিলা পাৰি লৈ বস্তুখিনি বিলাহী, পিঁয়াজ, জলকীয়া, নিমখ গোটেই বস্তুখিনি দি মাছখিনি দি যাম। মাছখিনি ভালকৈ ধুই পানী নোহোৱাকৈ মই টুকি লৈছোঁ, দি দিছোঁ। এতিয়া পিঁয়াজখিনিও দি দিছোঁ। এতিয়া নিমখখিনি দি সানি পেলাইছোঁ গোটেইখিনি বস্তুখিনি। ইয়াৰ পিছতে মই কেঁচা মিঠাতেল অলপ ইয়াৰ ওপৰত ঢালি দিছোঁ আৰু মনত পৰাত হঠাতে গৈ মই বাৰীৰ পৰা মান ধনিয়া পাত কেইটামান ছিঙি আনি ধুই কুটি দিছোঁ। মান ধনিয়া পাতটো দিয়াটো ইমান জৰুৰী নহয়, থাকিলে দিব পাৰি, নাথাকিলে নিদিলেও একো নহয়। এটা ভাল সুগন্ধ আহিব কেঁচা জলকীয়াৰ লগত। আৰু এতিয়া বস্তুখিনি সানি লৈছোঁ। ইয়াতে জলকীয়াখিনিও একেলগে সানি দিম। গোটেই বস্তুখিনি জলকীয়াখিনি দি লৈ গোটেই বস্তুখিনি টোপোলাটো বান্ধিব পৰা এটা অৱস্থা বান্ধি পেলাইছোঁ। দুইফালৰ পৰা কাষৰ পৰা পাতখিলা মেৰিয়াই দিছোঁ। এতিয়া আগটো মেৰিয়াই দিছোঁ। পুৰি লোৱাৰ কাৰণে বৰ সুবিধা হয়, ফাটি নাযায়। আৰু ইয়াৰ ওপৰত আকৌ মই লেৰেলাই থোৱা পাত মেৰিয়াই দিছোঁ। পাত কমকৈ দিলেও হয়, কিন্তু বেছিকৈ পাত দিলে ভিতৰৰ পাতখিলা পুৰিবলৈ নাপায় আৰু বস্তুখিনি ভাল হৈ থাকে, ফাটি ওলাই নাযায়।
এনেদৰে মেৰিয়াই মই আনখিলা পাতো ইয়াৰ ওপৰত মেৰিয়াই পেলাম। শেষত মই শেষৰখিলা পাতেৰে মেৰিয়াই লোৱাৰ পিছত কলপাতৰ ঠাৰিৰ আঁহকেইডালেৰে এই টোপোলাটো বান্ধি পেলাম। টোপোলাটো বন্ধা হৈ যোৱাৰ পিছত মই সেকিবৰ কাৰণে গেছত এখন পিন্ধা লগা টাৱা দি দিছোঁ আৰু জুইটো চিমত ৰাখিছোঁ। বেছি জুই হৈ গ'লে ই সোনকালে পুৰি যাব আৰু ভিতৰৰ বস্তুখিনি ভালদৰে নিসিজিব পাৰে। এই কামটো জ্বলা অঙঠাৰ ওপৰতো কৰিব পাৰি, ৰুটি বনোৱা টাৱা বা কেৰাহীৰ ওপৰতো কৰিব পাৰি। এটা লুটি ভালকৈ হৈ যোৱাৰ পিছত আপুনি গম পাব পাতখিলা অকণমান ফুটিবলৈ ধৰে, তেতিয়া আমি আন ফালটো জুইৰ ওপৰত লুটিয়াই দিছোঁ। দুই পিঠি এনেদৰে হৈ যোৱাৰ পিছত ধৰিব পাৰি যে ভিতৰৰ বস্তুখিনি ভালদৰে সিদ্ধ হৈছে আৰু এনে সময়তে আমি টোপোলাটো গেছৰ পৰা নমাই আনিব পাৰোঁ। এতিয়া এখন হেতা আৰু এখন চুৰিৰ সহায়ত মই টোপোলাটো গেছৰ পৰা নমাই আনিছোঁ। এনেদৰে গৰমে গৰমে টোপোলাটো জুইৰ পৰা নমাই অনাৰ পিছত এতিয়া মই খুলিবলৈ যত্ন কৰিছোঁ। বেছ গৰম হৈ থকাৰ বাবে ইয়াক চুৰি বা চামুচ তাৰ সহায়তো খুলিব পাৰি। প্ৰথম পাতখিলা খুলিছোঁ, ওপৰৰ পাতখিলা যথেষ্ট পুৰি গৈছে। এইখিলা আঁতৰাই মই দ্বিতীয় খিলা খুলিব লৈছোঁ। এতিয়া মই দ্বিতীয় খিলা পাত খুলিছোঁ। কেইবাও খিলা পাত দিয়াৰ কাৰণে মোৰ ভিতৰৰ টোপোলাটো কোনো ধৰণে বেয়া নোহোৱাকৈ ভালকৈ মাছকেইটা আছে আৰু ফাটি পুৰি ওলাই যোৱা নাই। দ্বিতীয় খিলা পাত খোলাৰ পিছত মই এতিয়া মাছকেইটা টোপোলাটো খুলি চাইছোঁ। গৰমে গৰমে মাছকেইটাৰ পৰা ধোঁৱা বলি থকা মাছকেইটাৰ এটা কেঁচা মান ধনিয়া, কেঁচা জলকীয়া, কলপাতৰ এটা সুগন্ধ নাকত লাগিছেহি আৰু মাছকেইটা ধুনীয়াকৈ সিজি গোটা গোটা একোটা হৈ পৰিছে। চামুচ এখন দি এনেকৈ চালত দেখিছোঁ তললৈকে ভালদৰে চব বস্তু সিজি গৈছে। এই পাতত দিয়া মাছখন খাবলৈ অতি তৃপ্তিদায়ক। বেলেগ বেলেগ ধৰণেৰে মাছ ৰান্ধিলেও পাতত দিয়া মাছৰ সোৱাদ এটা সুকীয়া। শেষত ইচ্ছা অনুযায়ী ইয়াত কেঁচা মিঠাতেল অকণমান দি ল'ব পাৰি। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।